আকৌ এবাৰ মানে এইটো ক'বলগীয়া হ'ল কিয় ৰিজাইন দিলে কিয় ৰিজাইন দিয়াটো মানে আমি সেই ৰাইজৰ কথা শুনিব লাগিব আমাৰ বহুকাংক্ষী আৰু অকল আমাৰ এই কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ কথা নহয় সমগ্ৰ মানে আমাৰ এই গোটেই ওচৰে পাজৰে সীমামূৰীয়া অঞ্চলকেইটাও মানে তেনেকৈ কৈ আছে যেতিয়া সিহঁতৰ মাজত সদায় কথা বতৰা পাতি ল'ব লাগিব আৰু মানে আমাকে অপমান অপদস্থ কৰি থাকিব নহয় ৰিজাইন দিয়ে বুলি কৈছে এতিয়ালৈকে ৰিজাইন দিয়াই নাই তোক কি দিলে বিজেপিত আহ বুলি কৈছে উপ নিৰ্বাচনত উঠিবলৈ দিলে তাৰপিছত একো দিয়া নাই তেনেকৈ সদায় মানে এইবিলাক অসহ্য লাগে কৈ থকা হয় পাৰ্টীয়ে যদি মোক ক'লেহেঁতেন ঠিক আছে এইবাৰ আপোনাক টিকেট নিদিওঁ বেলেগক টিকেট দিওঁ সেইটো মই মানিলেহেঁতেন কিন্তু কোৱা নাই নহয় হঠাৎকৈয়ে হ'ল এইটো কথাটো 2021 চনত কাৰণ আমি সকলো যিসকল 6 শেডিউল এৰিয়াত আছে ইয়াত মানে ষষ্ঠ যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যন 6 শেডিউল মতে ইয়াতো কাৰ্বি আংলং অট'নমাছ কাউন্সিল হওক বা যিকোনো অট'নমাছ কাউন্সিল 6 শেডিউলৰ হওক তাতে চিফ এক্সিকিউটিভ মেম্বাৰ আৰু মেম্বাৰ অফ অট'নমাছ কাউন্সিল তেখেতসকলে সৰ্বেসৰ্বা ইয়াত MP কোন হৈছে MLA কোন হৈছে সিহঁতৰতো মানে মানুহে ইমান কি এইবিলাক কাম কৰে এইবিলাক নাজানে আৰু সিহঁতক মানে টিকেট নিদিলেও মানে কোনোবাই ভাব কিনো আছে আমাৰ একো গৰজ পৰা নাই একো লোকচান হোৱা নাই তেনেকৈ ভাবে ধৰি লওক আমাৰ কাৰ্বি নিয়মত আছে সকলোৱে হাবি হ'ব খোজে কিন্তু লিণ্ডক সকলোৱে হ'ব নোখোজে কিন্তু লিণ্ডক পদটো বহুত ডাঙৰ কিন্তু কাৰ্বিক কয় লিণ্ডক আমানকে থেও আহ্বান আবে তাৰমানে পদটো খুব ডাঙৰ কিন্তু অংশ একো নাই ইয়াত এই হাবেকেইটাহে চব খাই দিয়ে সেইকাৰণে বহুত আমাৰ এই যে ৰঙাৰাকত আছে এই লিণ্ডকসকল বহুত বছৰ ধৰি কিছুমান আৰ্টু বুলি কয় তাতে লিণ্ডকে নাথাকে এই কোনোবা চীনত পাতল মিজি বা ফেৰাংকে এইবিলাকহে মানে সেই লিণ্ডকৰ বিকল্প তাতে বহি থাকে এই পদটো খালী হ'ব নাপায় ঠিক তেনেকৈ আমাৰ 6 শেডিউলত এই MP আৰু MLA কেইটা লিণ্ডকৰ নিচিনা আৰু CEM EM আৰু MSC এইবিলাক এইসকলটো হাবাই নিচিনা আৰু হাবাইটো সকলোৱে হ'ব খোজে নিজৰ উপাধি পৰ্যন্ত সিহঁতে মানে বদলাই লয় হাবি হ'বৰ কাৰণে এইবিলাক মানে পৰম্পৰাগত আছে আমি বুজোঁ সেইকাৰণে যদি আমাক ক'লেহেঁতেন 2021 চনত ঠিক আছে আমি বেলেগক দিব খুজিছোঁ আমি আপুনি বেয়া পাব নালাগে ঠিক আছে আমি মানিলোহেঁতেন কাৰণ ইয়াতে আকৰ্ষণীয় নহয় বিধায়ক হোৱাটো কিন্তু হঠাৎকৈ মানে ওপৰৰ পৰা কৈ আছে যে মইহে পাম আকৌ টিকেটটো বা আকৌ মোক মনোনীত কৰিব কিন্তু যেতিয়া ঘোষণা হ'ল মোৰ নাম নক'ল আৰু সেইটো কাৰণে মানে আমাৰ শুভাকাংক্ষীসকলে বহুত মানে এতিয়া ইয়াতে মনটো আঘাত পাইছে আৰু তেখেতসকলে মোক এতিয়া মানে কৈছে কি নাই বিজেপি এৰিব লাগে ইয়াত আৰু ইয়াত আমিতো ভালৰ কাৰণেহে মানে এইবিলাকটো কৰিছোঁ আমাৰ নিজৰ কিবা এটা ব্যক্তিগত লাভ হ'ব বুলি মানে আমি এই ইয়াত বিধায়কটো হোৱা নাই ইয়াৰ প্ৰতিনিধি হোৱা নাই আৰু ইয়াত যদি মানে আগৰ পৰাই সেই 2021 চন বা তাৰ আগৰ পৰাই মানে আমাক ক'লেহেঁতেন যে নহ'ব বুলি আমি আমাৰ শুভাকাংক্ষী আৰু আমাৰ সমৰ্থককেইটা ক'লোহেঁতেন হ'ব দিয়ক মইতো আচল কথাটো নকওঁ আৰু যে মোক টিকেট নিদিব বুলি মই কৈ দিম যে 3বাৰ বিধায়ক হ'ল আৰু কিমান দূৰ হ'ম 4বাৰ নিৰ্বাচন খেলিলোঁ 3টা সাধাৰণ নিৰ্বাচন আৰু এটাটো উপ নিৰ্বাচন সেইকাৰণে বেলেগক তেতিয়া আমাৰ সমৰ্থককেইটা আৰু সেই শুভাকাংক্ষীকেইটা মানুহজন মানে 3বাৰ হৈছে বুলি কৈছে তাতকৈ নালাগে আৰু কিনো কম মনে মনে থাকিলহেঁতেন কিন্তু মানে সেইটো ক'বলৈ সুযোগ নাপালোঁ নহয় মই সেইকাৰণে এতিয়া মানে আমাৰ শুভাকাংক্ষীসকল সমৰ্থককেইটা আমাৰ পিছে পিছে লাগি থাকে অনবৰত মানে আমাক মানে একদম কৈ থাকে আৰু কিছুমানসকলে মানে বেয়াকৈ আমাক গালি শপনিও পাৰে যে কিয় থাকিব লাগে সেইটো পাৰ্টিত সেইকাৰণে সকলো কথা ভাবি লৈ মই দেখিছোঁ হয় এইবিলাক গালি শপনিৰ পৰা বাচিবৰ কাৰণে মই ত্যাগ কৰিবলগীয়া হ'ল আজিৰ পৰা কি আনি মই আশা কৰোঁ আমি গালি শপনি ইমান নুশুনিম আৰু গালি শপনিটো মানে সকলো দলৰ পৰা দেই
এই ধৰি লওক আমাৰ বিজেপি কেইটাতো কৈছেই এই কংগ্ৰেছ কেইটাও মানে APICLC সকলেও ASD সকলেও মানে কাৰণ আমিতো সকলো লগৰ সম্পৰ্কটো ভালে ৰাখোঁ সিহঁতে কৈছে এৰি দিয়ক আৰু আচল কথাটো আমাৰ আচল যে বিজেপি সকলে মানে মোক কৈছে সেইটোহে আটাইতকৈ আচৰিত কথা অৱশ্যে আপোনালোকে সেইবিলাক বিচাৰি মানে বিজেপি সকলক সুধিলে মানে নাই নাই আমিতো তেনেকৈ কোৱা নাই বুলি ক'ব পাৰে কিন্তু কিমানটো দূৰ সেইটোতো আমিহে জানো এই কথাটো সেইকাৰণে কিয় এৰিছে বুলি কৈছে উত্তৰটো আজি এতিয়াতো আৰু ইয়াৰ দিয়াৰ পিছত কেনি ক'ব নালাগিব এতিয়া ক'ব লাগিব আৰু ছাৰ আপুনি এইটো বিজেপি ত্যাগ কৰাৰ পিছত এতিয়া কোনটো পাৰ্টিত আপুনি জইন কৰিব আমি কোনো পাৰ্টিত জইন কৰা নাই দেই এতিয়ালৈকে আৰু তেনেকৈ এই ৰাইজৰ সমৰ্থন দিহে মানে চলিব লাগিব আৰু ধৰি লওক যিকোনো দলত মই এতিয়া যোগদান কৰিলে যদি ৰাইজে মানে সেইটো আমাৰ লগত মানে এই সন্মতি নহয় তেন্তে মানে সেইবিলাক পাৰ্টি জইন কৰা নহ'ব সেইকাৰণে চাওঁ একদিন দুদিন মানে কাৰণ ইয়াতে আহি থাকিব ফোনটো অনবৰত আহি আছে এতিয়া এই একদম বেটাৰীটো শেষ হৈছে মোৰ ফোনটো মানে উত্তৰ দি দিয়ে এতিয়া এই অলপ পিছত মানে এতিয়া মই চাৰ্জিং কৰিব লাগিব আকৌ তাৰপিছত উত্তৰ দিম আৰু কিছুমান সকলে ইয়াত আহিব তাৰপিছত সিহঁতৰ কথা লৈ পেলাই মই মানে চাওঁ কোনটো দল মানে মোক গ্ৰহণ কৰে সিহঁতৰ কথা এই আমাৰ সমৰ্থক আৰু শুভকামী সিহঁতৰ সকলৰ কথা শুনি